আইজনী ধনমণি কচোন তই প্ৰতিযোগিতাৰ বাবে স্বৰচিত কবিতা লিখিলি নেকি? মই লিখি থোৱা আছে তই লিখিলি নাই মই কাইলৈ লিখিম তই কোনজন নেতাৰ বিষয়ে লিখিলি মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে লিখিছো মই লিখিম তই বেলেগ এজনৰ বিষয়ে লিখ নহব মই লিখিম সেইজনৰ বিষয়ে মই লিখিম তই নিলিখিবি মই লিখিমেই তই লিখিলে মই ফালি পেলাম তহঁতি কি কাজিয়া কৰিছনো হা কিহৰ কাজিয়া কৰিছ নাপায় নহয় ল'ৰা ছোৱালীবোৰে হে তই কি হলো ধনমণি কথা চাওকচোন বৰদেউতা এই মই লিখিম বুলি কোৱা কবিতাটোহে তাই লিখিছে লিখায়ে নাই মই লিখি শেষ কৰিলোৱেই এতিয়া কিহৰ বিষয়ে লিখিবলৈ কৈছেনো তাৰমানে যিকোনো এটাৰ বিষয়ে লিখিবলৈ কৈছে যিকোনো এটাৰ বিষয়ে পিছে তই কাৰ বিষয়ে লিখিলি মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে লিখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল কথা হৈছে আৰু তই কাৰ বিষয়ে মই মুখ্যমন্ত্ৰীৰ বিষয়ে লিখিম সেইটো বৰ ডাঙৰ ভুল হৈছে নহয় এতিয়া যদি একেজন মন্ত্ৰীৰ বিষয়ে যদি দুজনে লিখ বৰ ডাঙৰ কথা হ'ব নহয় ভাবিব ৰাইজে বোলো ইটোৱে সিটোলৈ চাই লৈছে গতিকে তই কাম এটা কৰ এই প্ৰধানমন্ত্ৰীৰ বিষয়ে লিখি দে পাৰিবিনে পাৰিম প্ৰধানমন্ত্ৰীৰ বিষয়ে লিখিছে এই যেতিয়া মুখ্যমন্ত্ৰীৰ বিষয়ে লিখিলে তেতিয়াহ'লে তই প্ৰধানমন্ত্ৰীৰ বিষয়ে হ'ব বৰ্তা মই প্ৰধানমন্ত্ৰীৰ বিষয়ে যা এতিয়া যা ধুনীয়াকৈ লিখি আকৌ মোক দেখুৱাবিহি দেই হ'ব বৰ্তা আমি যাওঁ যা নেতাৰ প্ৰতি ল'ৰা ছোৱালীবোৰ আকৰ্ষণ হৈছেই ভাল মানুহৰ ভাল কথা ভাল কাম কৰিলে আৰু সকলোৱে আকৰ্ষণ হ'বই জ্ঞান শূন্য আমি পশু পক্ষী জাতি ধনমণি এইয়া বৰ্তা তই লিখি আনিলো বৰ্তা পঢ়চোন পঢ় ডাঙৰ ডাঙৰকে পঢ়িবি দেই শুনক বৰ্তা হ'ব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী জানানে নাম তেওঁ নৰেন্দ্ৰ মোদী সৰু মানুহ যে নেতা হৈ দেখুৱাই দিলে মন কি বাত সভা পাতি ৰাইজক ক'লে ডিজিটেল ইণ্ডিয়া আছিল সপোন পুৰণি ভাৰতক কৰিলে নতুন দেশ বিদেশ ঘূৰি ঘূৰি বহু লোৱা মন বিভিন্ন কোম্পানীক কৰে আমন্ত্ৰণ স্বচ্ছ ভাৰত গঢ়াৰ দিলে প্ৰতিশ্ৰুতি তেতিয়াই হ'ব হেনো দেশ উন্নতি বাজক দবা বাজক শংখ কৰো মিনতি হওক যে আমাৰ দেশ আৰু প্ৰগতি কেনে পালে বৰ্তা ৰাম ৰাম ধুনীয়া হৈছে মই ক'লো নহয় তোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ এতিয়া তহঁতি এই মুখস্থ কৰ আৰু তয়ো মুখস্থ কৰ কাইলৈতো ৰাতিপুৱাই যাব লাগিব গতিকে তহঁতি এতিয়া যা দেই হ'ব বৰ্তা আমি যাওঁ ধুনীয়াকৈ যাব লাগিব আকৌ হ'ব বৰ্তা যা দেই কাজিয়া নকৰিবি আকৌ কাইলৈ ৰাতিপুৱাই যাব লাগিব যে যা ময়ো গাঁওবুঢ়া ঘৰৰ পৰাই আহোঁগৈ আৰু গাঁওবুঢ়া ভদিয়া কি লগাইছা এই বহাচোন বহা পিছে কি সকামত আহিলা বোলো স্বাধীনতা ৭৫ বছৰ হ'ল গতিকে বোলো চৰকাৰৰ কিবা কিবি বোলো গাঁওবুঢ়াই জানেনে এই চৰকাৰৰ নিৰ্দেশ আহিছে হয় এই ঘৰ তিৰঙা শুনিছেই নহয় এতিয়া ঘৰে ঘৰে পতাকা তুলিব লাগিব আৰু চৰকাৰ নিৰ্দেশ নিদিলেও কিন্তু আমি তোলাটো দৰকাৰ কাৰণ স্বাধীনতাক আমাৰ সন্মান জনোৱাটো আমাৰ কৰ্তব্য কি কোৱা ভদিয়া এতিয়া তুমি চোৱা এই মহাত্মা গান্ধীয়ে আমাৰ আদৰ্শকে ফল পিয়লি কনকলতা আদি কৰি যিমানবিলাক আমাৰ এই মুক্তিযোদ্ধা অৰ্থাৎ এই দেশৰ কাৰণে প্ৰাণ আহুতি দিলে গতিকে তেওঁলোকক সন্মান কৰাটো আমাৰ কৰ্তব্যই নহয়
পিছে ব'লক হয়। আমিও ৰৈ থাকিব নালাগে, আমিও এই সন্মান কৰিবৰ কাৰণে তিৰংকা উঠোৱাটোহে কথা। ব'লক ৰৈ থাকিবই নালাগে। কেলেই এই, নহয়? আহক আহক, ব'লক আমিও অঁ আমিও পালন কৰোঁগৈ। ব'লক 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 দেই, ময়ো গৈছোঁ ব'লক।